আজি হৈছে সপ্তমী আৰু মই এতিয়া পূজা চাব যাবলৈ ওলাইছোঁ শিমলুগুৰিত। পোনপ্ৰথমে মই গাড়ীত বহি ল'লোঁ, যিহেতু আমাৰ ঘৰৰ পৰা অকণমান দূৰ, তো মই গাড়ীত যাম। তো গাড়ীত বহি ল'লোঁ। তেতিয়াহ'লে ব'লক প্ৰথমতে মোৰ ইণ্ট্ৰ'টো দি লওঁ। হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু দেৰিকৈ হ'লেও মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। তেতিয়াহ'লে ব'লক মোৰ লগতে আপোনালোকো শিমলুগুৰিত পূজা চাব। আৰু এই ষ্টেচনটো দেখিটো চবেই গম পাইছেই, শিমলুগুৰি ষ্টেচন। তো আমি শিমলুগুৰিত পূজা চাবলৈ এতিয়া গাড়ীখন পাৰ্কিং কৰি ল'লে, মানে মইতো কৰা নাই ন, তো গাড়ীখন পাৰ্কিং কৰি ল'লে। আৰু পাৰ্কিং কৰিবলৈ গাড়ীত বহুত দিগদাৰ পূজা সময়ত তাত। তো আমি এতিয়া আহিছোঁ পূজা চাম। কি লওঁ কি নলওঁ নাজানো, আৰু কিবা ভাল লাগিলে ল'ম বুলি আহিছোঁ। তো এইফালে চাওক, দুইফালেই বহিছে মেলা, কিন্তু এটা ছাইডত মানে এনেকৈ এইটো ছাইডত বহি গৈছে পাচলিৰ দোকান মানে এনেকৈ আৰু বহে, সদায় বহে। তো কি কৰিব, কিছুমান মানুহ এনেকুৱা থাকে ন, যে পূজা চাবলৈও মন যায়, কিন্তু ঘৰৰ কিছুমান দায়িত্ব সেইবোৰ চব পাহৰুৱাই দিয়ে। তেওঁলোকৰো চাগে এনেকুৱাই কিছুমান মজবুৰিও থাকে মানুহৰ। তো কিছুমানে কয় এনেকুৱা যে পূজা হৈছে তহঁতি চোৱা নাই, কিবা কৰিছোঁ, মানে তেনেকুৱাকৈ একো ক'ব নালাগে, কাৰণ তেওঁলোকৰ মজবুৰি তেওঁলোকেই জানে। তো আৰু এইফালে এনেকুৱা যেতিয়া ঘৰৰ সামগ্ৰী কিছুমান দেখোঁ, পাকঘৰৰ বিশেষকৈ, তো মোৰ বহুত আকৰ্ষণ কৰিব বস্তুৱে মোক। তো ইয়াৰ পৰা ল'লোঁ কিবা বস্তু, তো কিবা মানে এনেকৈ কাপোৰ চিট এটা ল'লোঁ, দেখাম বাৰু আপোনালোকক পাছত। আৰু বেলেগ কিবা কিবি ল'বলগীয়া আছিলে, কিন্তু তেনেকুৱা দোকান বহা নাছিলে কাৰণে ল'ব নোৱাৰিলোঁ বাৰু। এতিয়া যিটো ল'লোঁ সেইটো ইমান অলাগতিয়াল নহয় বাৰু। তো এনেকৈ দুইফালে বহিছে, বহুত দোকান বহিছে, কিন্তু বেছিভাগ বহিছে সৰু ল'ৰা ছোৱালীৰ খেলনা বস্তুৰ দোকান, আৰু ফুলৰ দোকানো বহিছে। তো ফুলৰ দোকানখিনিও মোৰ বহুত ভাল লাগিলে। আৰু এইফালে লৈ ল'লোঁ এটা কাপোৰৰ চিট, আৰু এইফালে আবাই কিবা এটা লৈছে, ফিছ কাৰী নে কি এইবোৰ নাজানো মই। তো তেনেকৈ কিবা এটা লৈছে। আৰু আপোনালোকে কমেণ্ট কৰিবচোন, পূজা চাবলৈ গৈ কোনে এনেকৈ বজাৰ কৰে বাৰু? শাক, তো ঘৰৰ বাবে শাক লৈ ল'লোঁ, কাৰণ পূজা চালেতো নহ'ব, আহিতো পেট পূজাটো কৰিবই লাগিব ন, পেট পূজাটো মেইন। তো সেইকাৰণে শাক লৈ ল'লোঁ। আৰু এতিয়া মই আহিছোঁ শাকখিনি গাড়ীত থ'বলৈ, কাৰণ লৈ ফুৰিবলৈতো দিগদাৰ ন। আৰু এইফালে ক'ৰবাত যাম আৰু মই চাহ নাখাম এনেকুৱাতো কেতিয়াও হ'বই নোৱাৰে। মাতকা চাই তাতে বিকিছিলে, আৰু কিবা কিবি বিকিছে, ক'ল্ড কফি, হট চকলেট, তেনেকৈ বিকিছে। তো মই সেইবোৰ নাখালোঁ, চাহ খালোঁ। আৰু এইটো হৈছে আমাৰ বালিঘাটৰ মণ্ডপ, কাৰণ ইয়াতো বহিছে বালিঘাটত, কিন্তু ইমান বেছি মেলা বহা নাই, 2-3খন মানে দোকান বহিছে। আহোঁতে অকণমান ভাবিলোঁ ক্লিপ এটা ৰাখি আপোনালোকক দেখাওঁ, তাকে দেখালোঁ। বেছিকৈ ইয়াত বহা নাই, শিমলুগুৰিতে বেছি ভাল লাগে। আৰু এইফালে মই পূজাৰ পৰা দুডাল চেইন আনিলোঁ মোৰ কাৰণে, আৰু এডাল ভনীৰ কাৰণে আনিছিলোঁ। আৰু এডাল আৰু এজনী টিকলি আছে মোৰ মামাৰ ছোৱালীজনীৰ কাৰণে আনিছিলোঁ। আৰু এয়া হেয়াৰ বেণ্ড 5ডাল আনিছোঁ। তো আৰু আনিছিলোঁ এয়া কাপোৰ চিটটো বুলি যে আপোনালোকক কৈছিলোঁ, তো এইটোৱে কাপোৰ চিট, বেছি দাম নহয়। কাপোৰ চিটটো 100 টকা লৈছে, আৰু বাকী এইকেইটাই, মই বেছি বস্তু অনা নাই, এইকেইটাই আনিলোঁ। আৰু এয়া হৈছে পাছদিনাখনৰ মই ভাত খাবলৈ লৈছোঁ। এয়া চাটনি, আচাৰ, আলু ভাজি, দাইল, আৰু এইফালে ডিম ফ্ৰাই। তো এইকেইটা আনি মই এনেকৈ ভাতটো খাই লওঁ, আৰু তাৰপাছত আমি এফালে দেখাইছোঁ। আপোনালোকেও সেইটো চাব, ক'ত যাওঁ গম পাব। প্ৰথমতে ভাতটো খাই লওঁ, তাৰপাছত দেখাম ক'ত যাওঁ, কি কৰিম দেখাম আপোনালোকক। পেট পূজাটো মেইন, মই ভাতটো খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাইছোঁ। এইফালে মই মানে আমি মা, মই আৰু বৰমা, আমি তিনিজনী গৈছিলোঁ। গাড়ীত উঠি ল'লোঁ, আৰু এতিয়া গৈ আছোঁ। আমাৰ ঘৰৰ পৰা বেছি টাইম নালাগে, 20 মিনিটমান লাগে। তো এইফালে আহি পাই গ'লোঁ। আমি আহিছিলোঁ আচলতে মেজেঙা। তো আমাৰ তাত এডোখৰ মাটি লোৱা আছে, তাতে মানে ঘৰ বনাব, আৰু ঘৰ বনাবৰ কাৰণে কিবা কিবি কাম চলি আছে। আৰু এইফালে মা, আবা, বৰমা আৰু 2জন মানুহে এনেকৈ মিলি পিনি চাহ খাই আছে, যিহেতু আবা আৰু 2জন মানুহে তাতে কাম কৰি আছিলে। তো আমি আবাহঁতৰ কাৰণে চাহ ৰুটি নে কিবা কিবি লৈ গৈছিলোঁ। আৰু এইফালে চবেই কথা পাতি আছে, আৰু মই কথা পাতি আছিলোঁ, পাতি চাহ খাই আছিলোঁ। তো চাহ খাবলৈ মানে কাপ নুজুৰিলে, তো সেইকাৰণে মই হট ফ্লাক্সৰ ঢাকনিখনতে মই চাহ খাই আছোঁ। আৰু এনেকৈ মই বাহিৰত চাহ, ভাত বা টেঙা আনি খাই খুব ভাল পাওঁ। আৰু এইফালে আমাৰ পিছফালে আৰু আমাৰ কিনাৰতে এখন বাগান আছে। তো ৰাতিপুৱা শুই উঠি যদি আমি এনেকুৱা এটা পৰিৱেশ দেখোঁ, কিমান ভাল লাগিব। আচলতে মই এনেকুৱা প্ৰাকৃতিক পৰিৱেশ বহুত ভাল পাওঁ। আৰু এইফালে মই খচিছোঁ পানী, তো নৈ দেখিম বা পুখুৰী দেখিম, পানী নখচিম এনেকুৱাতো কেতিয়াও হ'বই নোৱাৰে।
আৰু মই এতিয়া গৈ আছোঁ টেঙা খাম আমি। তাৰ কাৰণে টেঙা আৰু ধনিয়াখিনি ভালদৰে ধুবলৈ। আচলতে আমি কিবা বস্তু খালে সেই বস্তুটো ধুই ল'ব লাগে, যিহেতু তাত বহুত লেতেৰা লাগি থাকিব পাৰে, ধূলি মাকতিকে আদি কৰি। নহ'লে তেনেকৈও যদি আমি খাই দিওঁ সেইবোৰে গৈ আমাৰ পেটত বেমাৰ সৃষ্টি কৰিব। আৰু এই নৈখনে আমাৰ কিনাৰতে আছে নৈখন, কিন্তু নামদাং নেকি এইখনৰ নামটো মই ঠিককৈ নাজানো। ইয়াতে মই ধুই ল'ম ভালকৈ। বেঙেনা কৈছোঁ, বেঙেনা নহয়, টেঙা আৰু ধনিয়া আৰু জলকীয়া আছিলে, সেইকেইটা ভালদৰে ধুই লৈ। টেঙা মানে ৰাবাব টেঙা হ'ব লাগে, কিন্তু ৰাবাব টেঙা নহয়। মই লৈ গৈ আছোঁ সেয়া এইফালে টেঙা, ধনিয়া, নিমখ, জলকীয়া ঘৰৰ পৰা লৈ আহিছোঁ। তো ল'ব লাগেতো ৰাবাব টেঙা, কিন্তু ৰাবাব টেঙা যিহেতু নাই সেইকাৰণে কম টেঙা কাটি খাম। দেখাইছোঁ বলক কেনেকৈ খাম। টেঙা কাটি কৰি আমি খালোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে। আৰু এইফালে চাই আছোঁ আমি বান্দৰৰ তাণ্ডৱ, কাৰণ সেই জেগাখিনিত বহুত ওলায় বান্দৰ, আৰু বান্দৰে বহুত বস্তু নষ্টও কৰে। কিবা কিবি যদি আমি বাম খেতিও কৰোঁ সেইবোৰ নষ্ট কৰে। আৰু এইফালে এইটো বান্দৰ চব এইফালে গৈ আছে, বহুত বান্দৰ দেখিলোঁ আমি তাতে। আৰু তাৰ পাছতে আহিলোঁ নদীৰ এটা ঘাটলৈ। একদম নৈ পানীখিনি চাওক কি ধুনীয়া লাগিছে। আচলতে আমাৰ সেই জেগাডোখৰত প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। এফালে আছেতো বাগান আৰু আনফালে নৈ, বহুত ধুনীয়া। আৰু গধূলি সময়ত খাই লৈছোঁ চাহ। মইতো বাৰে প্ৰতি কৈছোঁ ভিডিঅ'টো মই কওঁ যে মই ক'ৰবাত যাম আৰু চাহ খাম, তেনেকুৱা কেতিয়াও হ'বই নোৱাৰে। কাৰণ মই ঘৰত থাকিলেও ৰাতিপুৱা, তাৰপৰা দুপৰীয়া আৰু তাৰপাছত গধূলি, এই 3টা টাইম মোক চাহ লাগিবই। চাহ নহ'লে মোৰ নচলে, চাহ লাগিবই মানে। আৰু সন্ধিয়া টাইমত আমি আহিছিলোঁ মেজেঙাত পূজা চাবলৈ স্কুল ফিল্ডত। তো এয়া এনেই আৰু অকণমান ঘূৰি দিলোঁ, যিহেতু তাতে আমাৰ সন্ধিয়া হৈ গ'ল। সেইবাবে ভাবিলোঁ পূজাই চাই যাওঁ। তো এনেই অকণমান পূজাতে ঘূৰি দিলোঁ, মেলা চালোঁ। আৰু মই লটাৰী খেলিছিলোঁ তাতে। তো লটাৰী খেলি পালোঁ আধা লিটাৰ আমুল তাজা পেকেট এটা আৰু ভীম চাবোন এটা। ভাগ্য ভাল মোৰ ফুটিলে যে লাখখন।